যিটো মুহূৰ্তত নেকি গোটেই অসমে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, যিটো মুহূৰ্তত নেকি গোটেই অসমে হেশটেগ ইউজ কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, ঠিক সেইটো মুহূৰ্ততে বিজেপিয়ে অসমৰ ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন গাৰ্গৰ বাবে জাষ্টিক বিচাৰিছে। JUSTIC জাষ্টিক। এবাৰ এই পোষ্টাৰখনলৈ মন কৰক। জুবিন গাৰ্গৰ বাবে এই বিজেপিয়ে বিচাৰিছে জাষ্টিক। এতিয়া আপুনি ক'ব যে এইটো কি ডাঙৰ কথা, এইটোলৈ কিয় ইমান মাথা মাৰিছা? কাৰণ এইটো এটা টাইপিং মিষ্টেকহে, এটা টাইপিং মিষ্টেকহে হৈ গ'ল, এটা বহা নাই তাত। মই আপোনাক ক'ব খুজিম যে এটা ডাঙৰ ষ্ট'ৰীৰ মাজত যদি এটা শব্দত অলপমান স্পেলিং ভুল হৈ পৰে তেনেহ'লে একো নাই, বা এটা ফেচবুক কেপশ্যনত যদি এটা স্পেলিং ভুল হৈ পৰে তেনেহ'লে একো নাই, সেইটো আমি মানিব পাৰোঁ। কিন্তু হেছটেগ এনেকুৱা এটা বস্তু য'ত নেকি যদি আপুনি এটা লেটাৰ কেপিটেল বা স্মল পাৰ্থক্য কৰি দিয়ে তেনেহ'লে সেই হেছটেগটো কাউণ্ট কৰা নহয়। ধৰক এটা ট্ৰেণ্ড হৈ আছে যে হেছটেগ X, কেপিটেল X, আপুনি সেই হেছটেগটো হেছটেগ কেপিটেল Xে দিব লাগিব। যদি আপুনি সেই হেছটেগটো স্মল x দি দিয়ে তেনেহ'লে সেই ট্ৰেণ্ডটো এইটো কাউণ্ট কৰা নহয় বা এড নহয়। এবাৰ ভাবক, সেইটো মুহূৰ্তত এই বিজেপিয়ে হেছটেগ জাষ্টিক ফৰ জুবিন গাৰ্গ বুলি লিখিছে। ইমানখিনিতে শেষ নহয় বা ইমানখিনিতে আমাৰ আলোচনা শেষ নহয়। এতিয়া মন কৰক পুনৰ এবাৰ এই পোষ্টাৰখনলৈ। ন্যায় কাৰ বাবে বিচৰা হৈছে? জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা হৈছে। কিন্তু এই পোষ্টাৰখনত হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছে, এই পোষ্টাৰখনত দিলীপ শইকীয়াৰ ফটো আছে, এই পোষ্টাৰখনত বিজেপিৰ নেতা পালি নেতাসকলৰ ফটো আছে। কিন্তু দুৰ্ভাগ্য যে জুবিন গাৰ্গ যাৰ বাবে ন্যায় বিচৰা হৈছে, আমাৰ হিয়াৰ আমঠু, আমাৰ হাৰ্থম জুবিন গাৰ্গৰ ফটো কিন্তু এই পোষ্টাৰখনত নাই। আপোনালোকে কাৰ বাবে ন্যায় বিচাৰিছে? যাৰ বাবে ন্যায় বিচাৰিছে সেইজনৰ ফটোই আপোনালোকে পোষ্টাৰখনত ৰখা নাই। কিয় ৰখা নাই? এইটো আপোনালোকৰ ভুল নাকি আপোনালোকৰ এইটো নাটক? চৰকাৰ নহয়, বিজেপি পাৰ্টিটোৰ দ্বাৰা এটা কেম্পেইন আৰম্ভ কৰা হয়। প্ৰথমতে সেই কেম্পেইনটোৰ টেগলাইন দিয়া হয় যে ময়ো জুবিন আমিও জুবিন। কিন্তু পিছত যেতিয়া বিতৰ্ক হৈ পৰে, যেতিয়া এইটো কোৱা হয় যে আমিও জুবিন বা মই জুবিন হ'ব নোৱাৰোঁ, জুবিন এজনে আছিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে বুজি পায় বা বিজেপিয়ে বুজি পায় যে হয়তো আমিতো জুবিন হ'ব নোৱাৰোঁ, আমিতো জুবিন হ'ব নোৱাৰোঁ বা মইতো জুবিন হ'ব নোৱাৰোঁ। তেতিয়া এইটো সলনি কৰি লিখে যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। তাৰপিছত এই পোষ্টাৰখন আহে, এই পোষ্টাৰখনত জাষ্টিক ফৰ জুবিন গাৰ্গ বুলি কয়, লিখে। তাৰপিছত এই পোষ্টাৰখনত জুবিন গাৰ্গৰ ফটো নাই। মানুহৰ ভুল কেইটা হয়? তাৰমানে ভুল কেৱল আপোনালোকৰে হয় আৰু অলপ পিছে পিছে এটাকে আপোনালোকে ভুল কৰি গৈ আছে। মুখ্যমন্ত্ৰীয়ে কয় যে যদি মই আজি পদত্যাগ কৰি দিওঁ তেনেহ'লে অসমৰ যি আন্দোলন হৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত, এয়া 50% নাইকিয়া হৈ পৰিব। তাৰমানে আপুনি এইটো বুজাব খুজিছে আমি যেনেকুৱা ধৰণে এই আন্দোলনটো দেখি আছোঁ বা আমাৰ দৃষ্টিত এই আন্দোলন তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে নেকি জুবিন গাৰ্গে ন্যায় নাপায়। তাৰমানে আপুনি ক'ব খুজিছে বা এইটো বুজাব খুজিছে যে যদি আপুনি পদত্যাগ কৰি দিয়ে তেনেহ'লে জুবিন গাৰ্গে ন্যায় পাব। যদি এনেকুৱা হয় তেনেহ'লে আপুনি ৰখি আছে কিয়? আপুনি এই মুহূৰ্তত পদত্যাগ কৰক যাতে জুবিন গাৰ্গে ন্যায় পায়। আৰু আপোনালোকে এতিয়ালৈকে কিন্তু জুবিন গাৰ্গৰ কোনো ধৰণৰ ন্যায় দিব পৰা নাই। আপোনালোকে কেৱল এটাৰ পিছত এনেকৈ ডাঙৰ ডাঙৰ মিছা কথা কৈ গৈ আছে। আপুনি ক'লে কি যে এইসকল যাতে বেইল ল'ব নাপাৰে, মানে অভিযোগকাৰীসকলে যাতে বেইল ল'ব নাপাৰে সেই ব্যৱস্থা আপুনি কৰিছে। আপোনাৰ কাৰণে বেইল ল'ব পৰা নাই, মানে জামিন ল'ব পৰা নাই। কিন্তু আচল তথ্য হ'ল যে এই অভিযোগকাৰীসকলে নিজেই কোনো ধৰণৰ জামিনৰ কাৰণে প্ৰস্তাৱ দাখিলে কৰা নাই বা আবেদনে কৰা নাই। এয়া আমাৰ তথ্য যে এই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকলে কোনো ধৰণৰ জামিনৰ কাৰণে আদালতত কোনো আবেদনে দাখিল কৰা নাই। আপুনি কৈ আছে যে মোৰ কাৰণে জামিন ল'ব পৰা নাই, মানে আপুনি ইয়াৰ স্পষ্টকৈ ফ্ৰী ক্ৰেডিট ল'ব খুজিছে। আৰু যদি আপুনি পদত্যাগ কৰিলে জুবিন গাৰ্গে ন্যায় পায় তেনেহ'লে আপুনি পদত্যাগ কৰি দিয়ক, কাৰণ আপুনি এনেওতো এক্সিডেণ্টেল মুখ্যমন্ত্ৰীহে। আপুনি এক্সিডেণ্টেল চিফ মিনিষ্টাৰ, য়েছ ইউ আৰ এক্সিডেণ্টেল চিফ মিনিষ্টাৰ। কাৰণ আপোনাক চাই কিন্তু বিজেপিত মানুহে ভোট দিয়া নাছিলে। আপুনি বিজেপিত নাছিলে, আপোনাক পিকত অনা আপোনাৰ এই সম্পূৰ্ণ পলিটিকেল কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ভূমিকা হ'ল কংগ্ৰেছৰ পৰা আপুনি উঠিছে। কংগ্ৰেছৰ দ্বাৰা আপোনাক মানুহে চিনি পাইছে। কংগ্ৰেছৰ দ্বাৰাই আপুনি আজি এনেকুৱা এটা ডাঙৰ স্থান পাইছে। আৰু আপুনি সেই আগৰ পৰাই কংগ্ৰেছী আছিলে, বিজেপিত আছিলে সৰ্বানন্দ সোণোৱাল। বিজেপিত যদি কোনোবাই ভোট দিছিলে সৰ্বানন্দ সোণোৱালৰ মুখখন চাই দিছিলে, আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই কিন্তু কোনেও বিজেপিক ভোট দিয়া নাছিল। ইউ আৰ এক্সিডেণ্টেল চিফ মিনিষ্টাৰ। গতিকে আপুনি যদি পদত্যাগ কৰিলে জুবিন গাৰ্গে ন্যায় পায় তেনেহ'লে মই আৰু আমি গোটেই অসমে ৰিকুৱেষ্ট কৰিব আপোনাক যে আপুনি অনুগ্ৰহ কৰি পদত্যাগ কৰক। ভিডিঅ'টো চাই পেলাই চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।